হেল্ল' এভৰিৱান, আজি আপোনালোকৰ আগত লৈ আহিছোঁ তিলৰ সৈতে কাৱৈ মাছৰ জুতি। আহকচোন চাওঁ কেনেকৈনো বনায়। ইয়াৰ বাবে মই লৈছোঁ 1 ঘণ্টা আগত তিয়াই থোৱা অকণমান তিল, নৰসিংহ পাত, আদা, নহৰু, পিঁয়াজ আৰু জলকীয়া নিজৰ আন্দাজ অনুসাৰে। আৰু আমি এতিয়া এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দি এটা ধুনীয়াকৈ পেষ্ট বনাই। এয়া আমি এতিয়া পেষ্টখিনি বনাই ল'লোঁ। কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ আৰু তেলখিনি অকণমান গৰম হৈছে আৰু গৰম হোৱাৰ পিছতেই আমি ইয়াতে পাঁচফোৰণ দিছোঁ। তাৰপিছত আমি ইয়াতে দিছোঁ পিঁয়াজ আৰু আলু, কাটি থোৱা পিঁয়াজ আৰু আলু আমি ইয়াতে কেৰাহীত দিছোঁ। আৰু এতিয়া আমি ইয়াতে দিম নিমখ দিম আৰু নিমখৰ পিছতেই আমি ইয়াতে দিম হালধি গুড়ি। নিমখ আৰু হালধি গুড়ি আপোনালোকে জানেই, আপোনালোকৰ আন্দাজ মতে আপোনালোকে ইয়াতে নিমখ আৰু হালধি গুড়ি দিব লাগিব। তো আমি হালধি গুড়ি দিলোঁ, নিমখ দিব লাগিব, হালধি গুড়ি দিব লাগিব আৰু আমি এতিয়া এনেকৈ এইটো লৰাই থাকিম। এতিয়া আমি ইয়াতে আগতে বনাই লোৱা পেষ্টখিনি দি দিম আৰু পেষ্টখিনিত মই আগতেই কৈছিলোঁ যে পেষ্টখিনিত আছিল নৰসিংহ, তিল, আদা, নহৰু, পিঁয়াজ, জলকীয়া গোটেইখিনি। আমি এতিয়া ইয়াতে পেষ্টখিনি দি দিম আৰু এইখিনি আমি অকণমান সময় ভাজিম। এইখিনি অকণমান সময় আমি ভাজি ল'ম। এতিয়া আমি ইয়াতে কিছুমান মছলা এড কৰিম, যেনে ধৰক ধনিয়া গুড়ি, জিৰা গুড়ি, অকণমান মিট মছলা, অকণমান গৰম মছলা, অকণমান ৰেড চিলি পাউডাৰ। আমি মন অনুসাৰে নিজৰ মন অনুসাৰে আমি এতিয়া ইয়াতে এড কৰিম আৰু লৰাই থাকিম। অকণমান ভজা হোৱাত ইয়াতে আমি এটা তেজপাত এড কৰি দি দিলোঁ। এতিয়া আকৌ আমি এইখিনি ভাজি থাকিম। ভজা হৈ গৈছে, গতিকে আমি ইয়াতে এতিয়া পানী এড কৰিম। এয়া আমি গৰম পানী এড কৰিছোঁ আৰু এইখিনি আমি এতিয়া উতলিবলৈ দিম। কিছু উতল আহিছে, এতিয়া আমি ইয়াতে মাছখিনি এড কৰি দিলোঁ আৰু আকৌ আমি এতিয়া উতলিবলৈ দিম। 10 মিনিটমান উতলাৰ পিছতে আমাৰ আজিৰ বিশেষ ব্যঞ্জনবিধ, যিবিধ কাৱৈ মাছেৰে সৈতে তিলৰ আঞ্জা, ৰেডি হৈ যাব। ৰেডি হৈ গৈছে। ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।